আহক গাইছ, আমি চিঙৰা কেনেকৈ বনাই এইটো দেখুৱাইছোঁ। এইখিনি চিঙৰা মোৰ হৈ গ'ল, এইখিনি চিঙৰা বনাইছোঁ। আৰু এইটো ভাজি, চিঙৰাত দিয়া ভাজি, মটৰ আলু দিয়া আছে। আলুটো বখলিয়াই দিছোঁ, বাকলি গুচাই দিছোঁ। আৰু এইখিনি আমাৰ যিটো গোলাইটো হেৰিয়াৰ চিঙৰা বনোৱা ময়দা আছে, ৰিফাইনৰ সৈতে দি বনোৱা হৈছে, অকল ৰিফাইন গৰম পানী। গতিকে ভিডিঅ'টো চাওক, শেষলৈকে চাব। প্ৰথমতে ভিডিঅ'টো চোৱাৰ আগত ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব কাষত থকা। আৰু কোনোবা কমেণ্ট কিবা শিকিবলগীয়া থাকিলে শিকাই দিম, মোক কমেণ্টত জনাব। সেইখিনি চিঙৰা। নমস্কাৰ, নিজামালি ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি মই নতুনকৈ আৰু এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আজি বেলেগ হ'বলৈ গৈ আছে। আজি ঘৰৰ ভিডিঅ' নিদিওঁ, আজি মই শ্বৰ্ট ভিডিঅ' এটা বনাবলৈ গৈ আছোঁ। আজি চিঙৰা ৰেচিপি, চিঙৰা কেনেকৈ বনোৱা হয় আমাৰ অসমত, লোকেল চিঙৰা, মই সেইখিনি বিষয়ে আজি ভিডিঅ' এটা বনাই আছোঁ। সেই ভিডিঅ'টো চাব, শেষলৈকে চাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, নিজামালি ব্লগছ ইউটিউবত যাব আৰু ছাইডতে থকা বেল আইকনটো দবাই দিব। আহক আমি কেনেকৈ চিঙৰা বনাওঁ সেইটো চাব। এয়া চাওক, আমি ইয়াৰ পৰা গোলাই অলপ ল'লোঁ, এটা ময়দা, ৰিফাইন দিছোঁ, ইয়াত ৰিফাইন দিছোঁ আৰু কালজিৰা দিছোঁ, নিমখ দিছোঁ, বেকিং দিছোঁ, গৰম পানী দিছোঁ, দি পেলাই এইটো বনালোঁ। এয়া এনেকৈ বেলি ল'ব লাগে। এয়া এইটো হৈ গ'ল, এইটো চিঙৰা ৰুটিটো হৈ গ'ল। এইটো এতিয়া আমি এনে কাটি দিম। কাটি দি এইটো ইয়াত অকণমান ঠাণ্ডা পানী লগাম, ইয়াত অকণ ঠাণ্ডা পানী লগাম, ইয়াত অকণ লগাম, লগাই এইটো ভাজত দিম। এইটো ভাজত দিলোঁ, দি এইটো অকণ মাৰি দিব লাগে। এইটো যদি লিকেজ হয় তেতিয়া চিঙৰাটো ফাটি যাব। তাৰপিছত এইটো আমি মটৰ আলু ভাজি বনাইছোঁ, এইটো ভাজিটো ইয়াত ভৰাই দিম। দি পেলাই ইয়াত অকণ আঙুলিটো দি এইটো ইয়াত এনেকৈ লগাই দিম। লগাই দিয়াৰ পিছত এইটো এনেকৈ দিম। এইটো এনেকৈ আঠাটো ভালকৈ চেপি দিব লাগে, ফাটি যাব। এইটো অকণ মিলাই দিওঁ, আগটো মিলাই দিয়াৰ পিছত এইটো চিঙৰা হৈ গ'ল। এইটো